এয়া দেৱালীৰ কাৰণে পুৰণা হৈ যোৱা কলা কলা চাকিবোৰ এতিয়া পোহৰ আৰু মই কালাৰ কৰিম না কালাৰ কৰিম দিয়া পোহৰে ষ্টাৰ্ট কৰা ডাঙৰ ব্ৰাছডাৰ হেৰুৱালে এতিয়া এডাল দি ষ্টাৰ্ট কৰিব ধুনীয়াকৈ কৰা আৰু মই কৰিম এডালেদি কলা হৈ গ'লে চাকিবিলাক জ্বলালে দেখিব ভাল নালাগে চ' এইকাৰণে এতিয়া কামত লাগি গৈছোঁ আমাৰ পোহৰেও কৰিছে আৰু এইফালে ময়ো কৰি আছোঁ আৰু কৰি পেলাই আপোনালোকক দেখাই আছোঁ ফাইনেল লুকটো কি কৰি আছা মই এইবিলাক ৰেড কৰিছোঁ মায়ের চাকিটো আমাকে ৰেড কৰি আছে কমকে দিয়া কি কাৰণে কৈছা আজি কি আছে ন হ্যাঁ আজি কি ন তুমি বম নানা হেপী দেৱালী ন আজি হ্যাপি দেৱালী হয় তুমি বম নানা বাবু চ' এয়া কালাৰ কৰিলোঁ আৰু ইমান একদম পাৰফেক্টকৈ নাজানো তথাপিতো মানে কলা কলাখিনি থাকিলে ইমান ভাল নালাগে ন তো এইটো কাৰণে এয়া কালাৰ কৰিলোঁ এইবিলাক মাজৰ বগা বগাবিলাক এইবিলাক পোহৰে কৰিলে আৰু এইটো এটা ডাঙৰ চাকি চ' এইখিনি চাকি কালাৰ কৰিছোঁ এইখিনি যিহেতু পুৰণা চাকি আছিলে আৰু বাকী বেলেগ চাকি ৰেডি কৰি আছোঁ দেখাই আছোঁ আপোনালোকক আৰু দেৱালীৰ কাৰণে কি কি যোগাৰ কৰিছোঁ দেখাই আছোঁ চ' এইকেইটা 4টা গ্লাছ ইয়াতে নেচাৰেল মানে এনেকৈ ফুল পাত চাত দি পেলাই এইকেইটা যোগাৰ কৰিছোঁ এইকেইটাত মানে যিটো ৱাটাৰ কেণ্ডেল একচুৱেলি ফেচবুকৰ ভিডিঅ'ত পাইছোঁ চ' এবাৰ ট্ৰাই কৰি চাম এইকেইটা সজাই মেলি থৈছোঁ পানী চানী দি বাকী যোগাৰ কৰি আছোঁ আৰু এইফালে ছাইডত এনেকৈ পেলাই এইকেইটা ধুনীয়াকৈ পানী দি পেলাই পূৰা ফল চল ৰেডি কৰিছোঁ আৰু ছাইডত এইটোতো ধুনীয়াকৈ পানী দিছোঁ আৰু ইয়াতে নেচাৰেল ফুলো আছে আৰ্টিফিচিয়েল ফুলো আছে একচুৱেলি চ' এইখিনি এনেকৈ অলপ চলপ যোগাৰ চলি আছে আৰু ইয়াতে ৱাটাৰ কেণ্ডেলত দিবৰ কাৰণে এনেকুৱা ধৰণৰ শলিতা মই ৰেডি কৰিছোঁ এইখিনি একচুৱেলি এইটো প্লাষ্টিকৰ বটল হয় এইটো প্লাষ্টিকৰ বটলটো কাটি পেলাই ফুটা কৰি লৈছোঁ লৈ পেলাই এনেকুৱা ধৰণৰ যিবোৰ আমাৰ ৰেডিমেড এনেকৈ বনাই থোৱা শলিতা আহে ন চ' তেনেকুৱা ধৰণৰ শলিতা ইয়াতে ফুটাটো দি পেলাই এনেকৈ বেক চাইডৰ পৰা ভৰাই পেলাই এনেকুৱা যিহেতু মই 4টা গ্লাছ লৈছোঁ ন তো এনেকৈ 4ডাল শলিতা মই যোগাৰ কৰিছোঁ এইটো জাষ্ট প্লাষ্টিকৰ মানে বটল কাটি পেলাই বনাইছোঁ চ' সেইটো কেনেকৈ বনাইছোঁ ভিডিঅ' কৰা নাই বাৰু মই এয়া প্লাষ্টিকৰ বটল দেখি গমেই পাইছে চাগে প্লাষ্টিকৰ বটলটো ফুটা কৰি পেলাই এনেকৈ কাটি লৈছোঁ লৈ ৰাউণ্ড শ্বেপ দিবলৈ অলপ মোৰ দিগদাৰ হ'ল চ' এনেকৈ পেলাই কৰিছোঁ চ' এইকেইটা শলিতা বনাইছোঁ এই ৱাটাৰ কেণ্ডেলৰ কাৰণে আৰু এয়া কালাৰ কৰাৰ লগতে বাকী এনেকুৱা ধৰণৰ কিছুমান চাকি মই কিনি আনিছিলোঁ এইবোৰ চাকি চ' ডিজাইনটো খুব মানে ভাল লাগিছে লটাছৰ নিচিনা হয় চ' এইবোৰত মই এটা স্পেচিয়েল তেল আৰু ঘিউ নিদিয়াকৈ এটা স্পেচিয়েল চাকি বৰ্তমান ট্ৰেণ্ডিঙত যিহেতু চলি আছে চ' সেইটোৱে মই ট্ৰাই কৰিম তাৰ কাৰণে এই চাকিখিনি যোগাৰ কৰি লৈছোঁ কেনেকৈ বনাওঁ আপোনালোকক দেখাম বাৰু বাকী আপোনালোকে চাগে দেখিছেই অলৰেডি ফেচবুকত তো মই এইখিনি যেতিয়া বনাম আপোনালোকক নিশ্চয় দেখাম চ' এতিয়া গোটেইখিনিতো ৰেডি কৰি আছোঁ আপোনালোকক দেখাইছোৱেই এতিয়া মই বৰ্তমান এইকেইদিনত যিটো ট্ৰেণ্ডিঙত আছে চাকি মানে য'ত আমি দোকানৰ পৰা কিনি অনা চাকি যিবোৰ থাকে ন মানে তেল ঘিউ একো নিদিয়াকৈ ডাইৰেক্ট জ্বলাব পাৰি সেই চাকিটোৱে এতিয়া মই আজি নিজে ঘৰতে তৈয়াৰ কৰিম কেনেকৈ তৈয়াৰ কৰোঁ আপোনালোকক দেখাম ফেচবুকতে পাই আছোঁ এইটো ভিডিঅ' এইকেইদিন পূৰা ট্ৰেণ্ডিঙত চলি আছে চ' সেইকাৰণে সেইটো ট্ৰাই কৰোঁ তো তাৰ কাৰণে যোগাৰ কি কৰিছোঁ দেখাই লওঁ চাকিটো বনাবৰ কাৰণে এয়া মই অকণমান তেল লৈছোঁ আৰু এনেকৈ 2ডাল কেণ্ডেল ভাঙি লৈছোঁ পূজাত ব্যৱহাৰ কৰিবলৈ যিবোৰ কৰ্পূৰ আমি লওঁ ন চ' তাৰে 3টা মই দিম এইটো
এনেকুৱা ধৰণৰ বটলত কিনিবলৈ পায় চ' এইখিনি সামগ্ৰীয়ে লাগিব বনাবলৈ তো কেনেকৈ বনাইছোঁ আপোনালোক দেখাই আছোঁ চ' চাকিটো আমি ৰেডি কৰিবৰ কাৰণে প্ৰথমে কেৰাহীখন মই এনেকৈ গৰম হ'বলৈ দিলোঁ এতিয়া ইয়াতে মিঠাতেলখিনি দি দিম আৰু এয়া তেলখিনি পূৰা গৰম হৈ আহিছে চ' এতিয়া যিখিনি কেণ্ডেল ভাঙি থৈছিলোঁ ন চ' সেই ভাঙি থোৱা কেণ্ডেলখিনি ইয়াতে এতিয়া মই দি দিম এটা কৰ্পূৰ মই ৰেডি কৰিছিলোঁ কৰ্পূৰ 3টা সুগন্ধিৰ কাৰণে ইয়াতে দি দিম আৰু এতিয়া এইখিনি লৰাই গোটেই কেণ্ডেলখিনি তেলৰ লগত যেতিয়ালৈকে মিহলি হৈ নাযায় তেতিয়ালৈকে এইখিনি লৰাই থাকিব লাগে এতিয়া এইকেইডাল কেণ্ডেলৰ যিকেইডাল শলিতাকেইডাল আছিলে এইকেইডাল মই আঁতৰাই দিম তো এতিয়া এইখিনি গেছৰ ফ্লেমটো অফ কৰি পেলাই এইখিনি এতিয়া মই অকণমান কুহুমীয়া ঠাণ্ডা হ'বলৈ দিম আৰু এতিয়া পোহৰে মই লাগি গৈছোঁ প্লাষ্টিকৰ বটল কাটি তাতে দুইটাই কালাৰ কৰিছোঁ এইটো পোহৰৰ স্কুল ৱৰ্ক হয় ইয়াতে কালাৰ কৰি মেলি লৈ পেলাই ভিতৰত লাইট জ্বলাই পেলাই স্কুলত ভিডিঅ' কৰি পঠাব লাগিব চ' এইফালে এইটো কামত লাগি গৈছোঁ দুইটাই পোহৰেও খুব ধুনীয়াকৈ কালাৰ কৰিছে কালাৰ কৰি যিহেতু ভালে পায় সেইকাৰণে তাকো লগাই দিছোঁ আনফালে ময়ো লাগিছোঁ এইটো লুকটো কেনেকুৱা হয় আপোনালোকক দেখাম বাৰু আমাৰ যিহেতু তেলখিনি মানে যিটো বনাইছোঁ সেইটো ৰেডি হৈ গ'ল তো এনেকুৱা ধৰণৰ শলিতা মই ৰেডিমেড কিনি আনিছোঁ আৰু এতিয়া এই শলিতাখিনি এনেকৈ ইয়াতে যিটো আমি তেল ৰেডি কৰিছিলোঁ ন সেইটোত প্ৰথমে শলিতাৰ আগখিনি এনেকৈ ডুবাই চাকিখিনিত দি ল'ম আৰু কেণ্ডেলৰ যিকেইডাল শলিতা বাকী আছিল ন গোটেইকেইডাল মিলাই পেলাই যিহেতু ডাঙৰ চাকি হয় ইয়াতে মই সেইকেইডাল ডাঙৰকৈ শলিতাডাল দি দিছোঁ আৰু এতিয়া তেলখিনি যিহেতু অকণমান ঠাণ্ডা হৈ গ'ল এতিয়া মই গোটেইখিনি চাকিতে এইখিনি দি দিম এইখিনি দিয়াৰ পাছত কি হয় দেখাই আছোঁ আৰু এইখিনি দিয়াৰ পাছত 5 মিনিটমান যেতিয়া মানে ৱেইট কৰিলোঁ 5 মিনিট ৱেইট কৰাৰ পাছত এয়া চাওকচোন কেনেকৈ গোটেইখিনি গোট মাৰি গৈছে এতিয়া এনেকৈ গোট মাৰি যোৱাৰ কাৰণে এইখিনি মানে চাকিটো যদি উল্টায়ো দিয়া যায় তেতিয়াহ'লেও কোনো মানে পৰাৰ চান্স নাথাকে চ' এইটো ট্ৰিকটো বহুত ধুনীয়াকৈ কাম কৰিছে আৰু এইকেইটা ছাইডত যিহেতু অকণমান ফুটা আছিলে সেইখিনি অকণমান যেতিয়া গোট মাৰিবলৈ ধৰিছিল এই কিনি অনা চাকিখিনি তেতিয়া দিছোঁ সেইকেইটাও এতিয়া চিন্তা নাথাকে আৰু খুব ধুনীয়াকৈ গোটেই চাকিখিনি ৰেডি হৈ গ'ল আৰু অকণমান বাকী আছিলে চ' এইটো মই চিচাৰৰ মানে বাতিটো দিলোঁ আৰু এইটো ফাইনেল লুক পোহৰৰ স্কুলৰ কাৰণে যিটো বটল কাটি কালাৰ কৰি ৰেডি কৰিছিলোঁ ন সেইটো মানে বটলৰ ছাইডত ফুটা কৰি পেলাই ধুনীয়াকৈ ৰছী ভৰাই পেলাই মানে যাতে এনেকৈ ওলোমাই দিব পাৰি আৰু সেই চিষ্টেমত বনাব দিছিলে চ' সেনেকৈ হোৱাইট কালাৰ ৰছী এডাল দি তেনেকৈ বনাইছোঁ আৰু এইটো এনেকৈ কালাৰ কৰিছোঁ ইমান পাৰফেক্ট কালাৰ হোৱা নাই যদিও বনালোঁ আৰু যিহেতু দৌৰাদৌৰিকৈ বহুতখিনি কাম কৰিব লগা হৈছে আৰু ভিতৰত লাইট জ্বলাই দিছোঁ এইটো একচুৱেলি স্কুল ৱৰ্ক হ'লেও এইটো ঘৰতো ধুনীয়াকৈ বনাই পেলাই সজাই থ'ব পাৰি বেয়া লগা নাই বহুতেই ভাল লাগিছে চ' এইটো এটা মানে দিৱালীৰ কাৰণে বা তেনেকুৱা স্পেচিয়েল অকেজনত এনেকৈ সজাবৰ কাৰণে ধুনীয়াকৈ কালাৰ চালাৰ কৰিলে খুব ভাল লাগিব দেখিব খুবেই ভাল লাগিছে চ' এইটো বনোৱা হ'ল দেৱালী বুলি স্পেচিয়েলকৈ নেক্সট এতিয়া যিকেইটা মানে পানীত জ্বলাবৰ কাৰণে ৰেডি কৰিছোঁ একচুৱেলি ইয়াতে পানীত জ্বলোৱা বুলি ক'লেও অলপ কম পৰিমাণৰ তেল ইয়াতে দিব লগা হয় চ' ইয়াতে মই অকণমান তেল দি দিম বৰ বিশেষ তেল দিব লগা নহয় আৰু অলপ তেল দিলে হৈ যায় তেলটো দিলে মানে কি হয় পানীৰ ওপৰত যিহেতু তেলটো উপঙি থাকে ন তেতিয়া মানে চাকি গছি জ্বলি থাকে এইকেইটা যিকেইটা চাকি মই ৰেডি কৰিছিলোঁ এইকেইটা মানে আগকেইটা ইয়াতে তেল অকণমান লৈ লৈছোঁ তেলত এনেকৈ ডুবুৰিয়াই দিম তেলত ডুবুৰিয়াই পেলাই এতিয়া ইয়াৰ ওপৰত এনেকৈ থৈ দিলেই হ'ল চিন্তা নাই আৰু এতিয়া
পোহৰে যিহেতু ভয় কৰে মই জ্বলাইছোঁ আৰু বাকী এয়া হৈছে দেৱালীৰ কাৰণে অনা বম পোহৰেতো ভয় কৰে আমিয়ে জ্বলাব লাগিব কিয় তোমাৰ ভয় লাগিছে তুমি পিপি এটা জ্বলোৱা আৰু চাকি তাকি জ্বলাই কৰি লৈ যিহেতু পূজা যিহেতু অকণমান প্ৰসাদটোতো ঘৰত লাগিবই প্ৰসাদ নোহোৱাকৈতো আমাৰ নহয়েই চ' এইটো কাৰণে অকণমান প্ৰসাদো যোগাৰ কৰা হ'ল আৰু প্ৰসাদ চসাদ দি পেলাই বম চম ফুটাই কৰি এনেকৈয়ে এইবাৰ আমাৰ দেৱালীটো পাৰ কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকক কেইবাটাও টিপছ শ্বেয়াৰ কৰিছোঁ একচুৱেলি চাকি জ্বলোৱাৰ বা এনেকুৱা ধৰণৰ চ' আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰি জনাব কোনটো বেছি ভাল লাগিল থেংক ইউ বা